এবাৰ ভাবি চোৱাচোন কেনেকুৱা লাগিব যদি 7 দিনত তোমাৰ লাইফ সম্পূৰ্ণ চেঞ্জ হৈ যায়। ভাল লাগিব হয়নে? নিজকে কনফিডেন্ট আৰু পাৱাৰফুল মনত কৰিবা হয়নে? ঠিক এনেকৈ মনত কৰিবা এই ভিডিঅ'টো চোৱাৰ পিছত, কাৰণ এই ভিডিঅ'ত এনেকুৱা কিছুমান হেবিটছৰ বিষয়ে আলোচনা কৰিম যিবোৰ তুমি যদি কেৱল মাত্ৰ 7 দিন, বেছি নহয় 7 দিন কনসিস্টেন্সিৰ সৈতে ফলো কৰা, তাৰ পিছত ৰিজাল্ট তুমি নিজেই দেখা পাবা। এটা চাগে তুমি ভাবি আছা যে 7 দিনত লাইফ চেঞ্জ মানে, তেন্তে ট্ৰাষ্ট মি, তুমি কেৱল 7 ডে চেলেঞ্জটো একসেপ্ট কৰি লোৱা। মনত ৰাখিবা, কেৱল ফ্ল'টোক মাছপথত এৰি নিদিবা। সেয়ে নিজকে চেলেঞ্জ দি দিয়া ভিডিঅ'টো পুৰা ফ'কাছৰ সৈতে চাবা বোলে, কাৰণ আমি জানো কেনেকুৱা লাগে যেতিয়া আমি বহুত কিবা কিবি কৰিব বিচাৰো কিন্তু কৰাৰ বাবে কোনো সঠিক ৰাস্তা নাথাকে। দৈনিক নিজৰ অভ্যাসৰ সৈতে হাৰ মানি লোৱা, কনফিডেন্স নাথাকে, সেলফ কন্ট্ৰল নাথাকে, 100% ফ'কাছ দিব নোৱাৰো, মানুহৰ পৰা সন্মান নাপাওঁ, কোনো কথা নাই। এতিয়ালৈকে যিখিনি হোৱা নাই সেইটো এতিয়াৰ পৰা হ'ব। কেৱল তোমাক এই ভিডিঅ'ত কোৱা নিয়ম কেইটা অহা 7 দিনলৈকে মানি চলিব লাগিব। নাম্বাৰ 1, ফোন অফ, স্ক্ৰীন অফ এণ্ড মুড অন। ইয়াত চাগে কিছুমানে ভাবি আছে যে এইটো মোৰ দ্বাৰা সম্ভৱ নহয়, কাৰণ মোবাইলৰ অবিহনে এদিন পাৰ কৰা যেন এবছৰ পাৰ কৰাৰ নিচিনা লাগে। তেন্তে তোমাক মই এটা কথা ক'ব বিচাৰো, চোৱা, তুমি দিনত 4-5 ঘণ্টাকে মোবাইল ইউজ কৰা, কোনো সমস্যা নাই, কিন্তু সমস্যাটো হ'ল তাত যে সেই 4-5 ঘণ্টাত তুমি কেনেকুৱা কণ্টেণ্ট কনজিউম কৰা। এটা কথা শুনিছা নিশ্চয় যে যেনেকুৱা তোমাৰ ছ'চাইটি হ'ব তুমিও ঠিক তেনেকুৱাই হ'বা। সেয়ে তুমি যদি 4-5 ঘণ্টা সেই বস্তুবোৰ চোৱা যিবোৰ তোমাৰ জীৱনটোক আগুৱাই লৈ যোৱাৰ পিনে, এনেকুৱা কণ্টেণ্ট কনজিউম কৰিলে কোনো সমস্যা নাই। কিন্তু যদি শৰ্টছ ভিডিঅ' চাই এভাৰেজ স্ক্ৰীন টাইম 4-5 ঘণ্টা হয়, তেন্তে ভাবি ল'বা তুমি তোমাৰ জীৱনটোক ধ্বংস কৰি আছা। তোমাৰ টোপনিৰ গুণাগুণ কমি যোৱা, মূৰ বিষ হোৱা, ল' এনাৰ্জি এণ্ড লেজি ফিল কৰা, এই সকলোৰ কাৰণ হ'ল এটাই, সেইটো হ'ল স্ক্ৰীন। সেই দিনটো গুচি গ'ল যেতিয়া আমি ক'ব পাৰিছিলোঁ যে ফোনটোৱে আমাৰ জীৱনটোক সহজ কৰি তুলিছে, কাৰণ আজি ই আমাৰ জীৱনটোক ধ্বংসৰ পথত লৈ গৈ আছে। চোৱা, ৰাতি হয় আৰাম কৰাৰ বাবে, টোপনি দিয়াৰ বাবে, কিন্তু আজিলৈকে ইয়াৰ মূল্যটো আমি বুজিব নোৱাৰিলোঁ। যেতিয়ালৈকে মোবাইলৰ চাৰ্জ শেষ নহয়, যেতিয়ালৈকে হাতৰ পৰা মোবাইলখন মুখত নপৰে, তেতিয়ালৈকে আমি মোবাইলে চলাই থাকোঁ। কথাটো কেৱল ৰাতিৰে নহয়, তাৰ পিছদিনা ৰাতিপুৱা ঘুমোৱা অৱস্থাত আমি মোবাইলটোৱে বিচাৰোঁ আৰু মোবাইলটো টিপা আৰম্ভ কৰি দিওঁ। চকু বিষ, মূৰ বিষ, মূৰত যথেষ্ট পৰিমাণৰ চাপ পৰে এই মোবাইল ফোনৰ কাৰণেই। সেই আগামী 7 দিন মোবাইলৰ পৰা আঁতৰত থকা, তাৰপিছত দেখিবা তুমি তোমাৰ কামবোৰ বহুত ভালদৰে কৰিব পাৰিবা, তুমি ভালদৰে পঢ়া লিখাও কৰিব পাৰিবা, নিজৰ হেল্থটো ভাল থাকিব। নাম্বাৰ 2, প্ৰেক্টিছ নো ফেপ। নো ফেপ এটা মিথ, এইটো সঁচাই কাম কৰেনে? মাষ্টাৰবেশ্যন কৰাটো আমাৰ শৰীৰৰ কাৰণে ভালনে? এনেকুৱা বহুতো প্ৰশ্ন আছে যাৰ উত্তৰটো হ'ল এটাই, সেইটো হ'ল নিজে প্ৰেক্টিছ কৰি চোৱা। মই আচলতে নো ফেপ লৈ অলপ কমকৈ কথা পাতোঁ। ইয়াৰ প্ৰতি যদি তোমাৰ ইণ্টাৰেষ্ট আছে তেন্তে কমেণ্ট কৰি জনাবা, পুৰা এক্সপ্লেনেশ্যনৰ সৈতে আলোচনা কৰিম। নাম্বাৰ 3, মেনেজ ইউৰ টাইম। বেছিভাগ মানুহৰ বেয়া সময় গৈ থাকে এই কাৰণতেই, কাৰণ তেওঁলোকে সঠিক সময়ত নিজৰ কাম শেষ কৰিব নোৱাৰে, বৰঞ্চ সেইটোক টানি টানি আৰু ডিফিকাল্ট কৰি পেলায়। আৰু যেতিয়া পিছপিনে ঘূৰি চায় তেতিয়া কেৱল কামেই কাম, আৰু ইমানেই কাম জমা হৈ থাকে যে মানুহে সেই কামৰ চাপত ধীৰে ধীৰে ধ্বংস হোৱা আৰম্ভ কৰে। মনত ৰাখিবা, অতিৰিক্ত চাপত তুমি কোনো কামেই ভালদৰে কৰিব নোৱাৰিবা, বৰঞ্চ সেইটোক এৰি দিয়াৰ সিদ্ধান্তহে ল'বা। তুমি পৃথিৱীৰ সকলো স্কিল শিকি লোৱা, কিন্তু যদি টাইম মেনেজমেণ্ট কৰিব নাজানা তেন্তে তুমি কোনো কামতে ভাল ফলাফল নাপাবা। এজন ষ্টুডেণ্ট ফেইল কৰে কিয়? কাৰণ তেওঁ নিজৰ টাইম মেনেজ কৰিব নাজানে। এজন ল'ৰা কিয় নিবনুৱা হয়? কাৰণ যেতিয়া তেওঁৰ সময় আছিল হয়তো তেওঁ সেই সময়ৰ সুযোগ লোৱা নাছিল। টাইম মেনেজমেণ্ট এনেকুৱা এটা স্কিল, যদি এইটো কোনোবাই শিকি ল'ব পাৰে তেন্তে এটা স্কিলতেই বহুত কিবা কিবি কৰিব পাৰে। সেয়ে টাইম মেনেজ কৰা আৰম্ভ কৰি দিয়া। ইয়াক কেনেকৈ কৰিবা সেইটো মই কৈ দিছোঁ। প্ৰথম এই 2টা কাম ফিক্স কৰি লোৱা যে তুমি কেইটা বজাত শুবলৈ যাবা আৰু কেইটা বজাত উঠিবা। মনত ৰাখিবা, 7 বজাৰ আগতে তোমাক বিচনাখনৰ পৰা উঠিবই লাগিব। পিছত টোপনিৰ পৰা উঠি ফ্ৰেছ হৈ নাস্তা কৰি লোৱা। ইয়াৰ পিছত যিমান ডিফিকাল্ট অৰ্থাৎ ইম্পৰ্টেণ্ট কাম আছে পুৱা 8 পৰা 12 বজালৈকে শেষ কৰা। যিটো তুমি গোটেই দিনত কৰিব নোৱাৰিবা সেইটো তুমি পুৱা 4 ঘণ্টাত কৰিব পাৰিবা, কাৰণ ৰাতিপুৱা তোমাৰ মাইণ্ড একেবাৰে ফ্ৰেছ থাকে, যাৰ ফলত তোমাৰ কামবোৰ অতি সোনকালে কৰি শেষ কৰিব পাৰিবা। সময়মতে কাম শেষ কৰা অৰ্থাৎ সময় হোৱাৰ আগতে কাম শেষ কৰি পেলোৱা, ইয়াকেই গুড টাইম মেনেজমেণ্ট বোলে। নাম্বাৰ 4, কিল অভাৰ থিংকিং। বহুত বেছি চিন্তা কৰাৰ ফলত যেতিয়া মানুহৰ জীৱনত সঁচাই চিন্তা কৰাৰ পৰিস্থিতি আহে তেতিয়া মানুহে চিন্তা কৰিব নোৱাৰে, আনকি তেতিয়া মস্তিষ্ক কাম কৰা বন্ধ কৰি দিয়ে। আৰু যেতিয়া এনেকুৱা হ'ব তেতিয়া মানুহজনে কেৱল কষ্টৰ মাজতে দিন পাৰ কৰিব লাগিব। জানো এইটোৰ পৰা বাহিৰ হৈ অহাটো ইমান সহজ নহয়, কিন্তু সম্ভৱ। কেৱল মাত্ৰ নিজকে এটা কথা কৈ দিয়া যে যি হ'ব পিছত দেখা যাব। পিছত দেখিবা গোটেই জীৱনটো টেনশ্যন ফ্ৰী হৈ যাব। আৰু য'ত নেকি আমি জানোৱে আমি যিমান বেছি চিন্তা কৰোঁ তাৰ 80% সঁচা নহয়,
তেনেহ'লে অযথা চিন্তা কিয় কৰিবা সেয়ে অযথা চিন্তা কৰা এৰি দিয়া নহ'লে ই তোমাৰ জীৱনটোক ধ্বংস কৰি পেলাব নাম্বাৰ 5 জিৰ' থটছ জিৰ' থটছ এনেকুৱা এটা বস্তু য'ত আমি আমাৰ ব্ৰেইনৰ হাইয়েষ্ট পটেনচিয়েল অৰ্জন কৰিব পাৰোঁ তুমি যদি জিৰ' থটছ ষ্টেট অৰ্জন কৰিব পাৰা তেনেহ'লে পৃথিৱীত এনেকুৱা কোনো বস্তু নাথাকিব যিটো তুমি অৰ্জন কৰিব নোৱাৰিবা জিৰ' থটছ প্ৰেক্টিছ কৰাৰ ফলত নতুন নতুন ইনভেনশ্যন কৰাত সহজ হৈ পৰে কাৰণ ইয়াৰ ফলত আমাৰ ক্ৰিয়েটিভিটি ইমাজিনেশ্যন কৰা লেভেল বহুত ওপৰলৈ উঠি যায় সো এই 5টা নিয়ম যদি তুমি অহা 7 দিনলৈকে মানি চলা তেন্তে মই গ্যাৰাণ্টিৰ সৈতে ক'ব পাৰোঁ তোমাৰ জীৱনত বহুত বেছি পৰিৱৰ্তন দেখিবলৈ পাবা ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা থ্যাংকছ ফৰ ৱাচিং